বন্ধু বান্ধৱীসকল নমস্কাৰ মই ৰত্নকছাৰী মোৰ ইউটিউব চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ বন্ধু বান্ধৱীসকল সকলোফালে কেৱল প্ৰচাৰ চলি আছে যে বন্ধন গোটৰ কিস্তিক লৈ নতুবা মাহেকীয়া গোটৰ কিস্তিক লৈ বহুতে বহু ধৰণৰ মিটিং কৰিছে আৰু বহুত আলোচনা চলিছে যে বন্ধনেই হওক বা মাহেকীয়া গোটৰ হওক কিস্তি পৰিশোধ কৰিব লাগিব নে নেলাগে বন্ধু বান্ধৱীসকল বহুতে আপোনালোকক কৈছে চাগে বহুতে বহু উৰা বাতৰি বনাই দিছে যে কিস্তিসমূহ সপ্তাহতেই দিয়া হওক বা মাহেকতেই দিয়া হওক যি লোনৰ কিস্তি নিদিলেও একো কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল ইমানবোৰ মানুহৰ কথা আৰু বহুতো মিটিং মাটাং চলি থকাৰ কাৰণে আপোনালোকৰ চাগে বিভ্ৰান্তি হৈছে যে লোনৰ কিস্তি ঘূৰাব লাগিব নে নেলাগে হয় বন্ধু বান্ধৱীসকল মই আপোনালোকৰ কাৰণে লৈ আহিছোঁ এটা আজি ভিডিঅ' যে আপোনালোকে বন্ধনই হওক বা অন্য মাহেকৰ যি লোনৰ কিস্তি যি ঋণ লৈ থৈছে আপোনালোকে যে ঘূৰাব লাগিব নে নেলাগে হয় বন্ধুসকল এতিয়া মেইন কথা হ'ল আপোনালোকে বন্ধনই হওক বা অন্য গোটৰ মাহেকীয়া কিস্তিবোৰ নহ'লে সপ্তাহৰ কিস্তিবোৰ আপোনালোকে লোন লোৱাৰ পিছত সেই পইচাবোৰ ঘূৰাব লাগিব নে নেলাগে মই আপোনালোকৰ কাৰণে এটা ভিডিঅ' লৈ আহিছোঁ সেই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে অনুমান কৰিব পাৰিব যে আপোনালোকে লোনৰ কিস্তিটো ঘূৰাব লাগিব নে নেলাগে এই ভিডিঅ'টো চালে আপোনালোকে গম পাব যে কিস্তি ঘূৰাব লাগিব নে নেলাগে হয় এতিয়া বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ পঢ়াই আছে মোৰ নিজৰ ককাইদেউৰ ল'ৰাই কৰি আছে পঢ়াই আছে আজি ইমান ভাল ল'ৰা আজি ককাইদেউৰ মানে চাকৰি বাকৰি নাই তেখেতে বিজনেছ কৰি গোটৰ পইচা লৈ তেনেকৈ ল'ৰা পঢ়াই আছে আজি সন্থাইতো তেনেকুৱা ক্ষেত্ৰত কোনো সহায় নাই কৰা আজি আমাৰ ৰাস্তা ঘাট বেয়া আছে সেই ক্ষেত্ৰত কিন্তু মানুহবিলাকে ওলাই নাই অহা আজি চাচনি এৰিয়াত যদি এখন ভাল কলেজ থাকিলেহেঁতেন কিজানি আমাৰ ল'ৰা ছোৱালীখিনিয়ে এখন কলেজতে পঢ়িব পাৰিলেহেঁতেন সেইবিলাক ক্ষেত্ৰত মানুহৰ কোনো গুৰুত্ব নাই মানে অকল গোটৰ মানে সুত কোমাত লাগি আছে প্ৰত্যেকে আমি সেই কথাটোকে কৈছোঁ আজি কৈছে কি গোটেই মানুহৰ মাজত বিভ্ৰান্তি সৃষ্টি কৰিছে গাঁৱৰ মানুহৰ মাজত একতা নাইকিয়া কৰিছে এইটো কেনেকুৱা কথা আৰে আমি এখন গাঁৱৰ প্ৰত্যেকজনী মানুহে যদি 40জনী মানুহে আমি এটা গোটত লগ হ'ব পাৰিছোঁ ইজনে সিজনৰ আমি মত বিনিময় কৰিব পাৰিছোঁ তাত মানুহৰ কেনেকৈ বিভ্ৰান্তি সৃষ্টি হ'ব কোনো ক্ষেত্ৰতে বিভ্ৰান্তি সৃষ্টি হ'ব নোৱাৰে আৰু গোটেই মানুহক কেতিয়াও একতাৰ পৰা বঞ্চিত নাই কৰা একতাৰ পৰা বঞ্চিত কৰিছে আমাৰ মানে কি এগাম সন্থাৰ যিবিলাকে মানে সন্থাৰ নাম লৈ মানে ওলাই আহিছে সেইবিলাকে আৰু সন্থাৰৰ মানে কি মেইন মানুহখিনি নাই অহা যিখিনি মানে কি তালে বগোৱা মানে এগাল মান আহি তাৰমানে ইয়াতে হুলস্থুল কৰি আছে আমিতো আজিলৈকে সন্থা ল'ৰা দেখাই নাই কোন সন্থা কি সন্থা আমি চিনি নাপাওঁ আজি তেওঁলোকে আহি গাঁৱে গাঁৱে মিটিং দি মানুহবিলাকক কোৱা প্ৰচাৰ এটা চলাই গৈছে কি আমি সন্থাৰ ল'ৰা আমাৰ হাতত অমুক তথ্য আছে গতিকে আপোনালোকে লোন নিদিব লোন ধাৰ নামাৰিব এতিয়া ভৱিষ্যতে আমি যদি লোন ধাৰ নামাৰি আমাৰ যদি আজি ৰেকৰ্ডবিলাক বেয়া হৈ যায় চিভিল ৰেকৰ্ডটো যদি বেয়া হৈ যায় আমাক যদি কোৰ্টত নি পেলাই আমাক যদি গোটেই সোপা টকা অকলে ঘূৰাই দিবলৈ হয় তেতিয়া সন্থাই আহি সেই টকাখিনি ঘূৰাত সহায় কৰিবহি নাই তেতিয়াতো সন্থাই সহায় নকৰিব চাগে আজি মোৰ ল'ৰাটোৱে ভাল কলেজ এখনত পঢ়িবলৈ বিচাৰে মই যদি ল'ৰাটোক আগবঢ়াবলৈ বিচাৰোঁ মোৰো মানুহ যাতে চাকৰি নকৰে তেখেতেও বিজনেছে কৰে ব্যৱসায়হে কৰে গতিকে সেই ক্ষেত্ৰত সন্থাই পইচা দিবহি নাই কেতিয়াও নিদিয়ে দিব যাওঁ তেতিয়া হয়তো যেতিয়া সন্থা নাথাকিব তেওঁলোকে হয়তো সহায় নকৰিব গতিকে আমি কোনো সন্থাৰ কথা শুনিবলৈ নাই আমাক মাত্ৰ আমি যেনেকৈ লোন লৈছোঁ আমি তেনেকৈ সৎব্যৱহাৰ কৰিছোঁ লোনৰ আৰু তেনেকৈ আমাৰ পইচা ওলাইছে আজি 2-3 বছৰ আগৰ কথা মই যেতিয়া মই বাহিৰত আছিলোঁ যেতিয়া মই এইখন গাঁৱত আহিছিলোঁ তেতিয়া মই 500 টকাৰ কাৰণে মোক মানুহে সোণৰ ফুলি মৰ্টগেজ দিবলৈ কৈছিলে তেতিয়া 500 টকা আৰু 4,000 টকাত মই 15 টকাকৈ সুদ ভৰিছিলোঁ কোনো মানুহে মোক সহায় কৰা নাছিলে তেতিয়া মোক বন্ধন বেংকৰ পৰা মই 30,000 টকা লৈ মই মানুহজনক কামত ইনভেষ্ট কৰিছিলোঁ আৰু তেনেকৈ মই আজি কাম চলাই আছোঁ তেনেকৈ গোটত লৈ পেলাই মই উপকৃত হৈছোঁ আৰু সেনেকৈ চলিব পাৰিছোঁ আজি যদি আমি বন্ধন গোটত ইমান কম সুদত পইচা পাই মাইক্ৰ' ফাইনেন্সত ইমান কম সুদত পইচা পাই যদি আমি চলাব নোৱাৰোঁ তেতিয়াহ'লে কি আমি গাঁৱৰ মানুহৰ পৰা 100 টকাত 20 টকা আমি এতিয়াও নোৱাৰোঁ আৰু সেইখিনি মানুহে আজি গোট বন্ধ হৈ যোৱাৰ কাৰণে সেইখিনি মানুহৰ ঘৰত যদি আমি পইচা 5,000 এটাও বিচাৰি যাওঁ সেইখিনি মানুহে কি ক'ব যে আপোনালোকে পইচা ধাৰ মাৰিব নোৱাৰে আপোনালোকক আমি এটকাও পইচা নিদিওঁ দিব চাকৰি কৰাখিনি কিন্তু আমি যিখিনি ব্যৱসায় কৰি আছোঁ যিখিনি খেতি বাতি কৰা মানুহে সেইখিনি কেতিয়াও নিদিয়ে পইচা গতিকে সেইটো সন্থাই জানো ভাবিছে কেতিয়াও ভবা নাই কিমান দিনে সন্থা ক'ত লুকাই আছিল যেতিয়া বন্ধন গোটে আজি 4-5 বছৰে বেংকত ব্যৱসায় 6 বছৰ ধৰি যে চলাই আছিলে বন্ধন বেংকে সেইখিনি